নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ কলমাহৰ দুটা ৰেচিপি। তো এটা বনাম কলমাহ দি বৰা আৰু এটা বনাম চাটনি। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো কেনেকৈ বনালোঁ। চাটনি আৰু বৰাকেইটা বনাবলৈ মই লৈ লৈছোঁ কেইটামান নৰসিংহৰ পাত, কেইটামান জলকীয়া, নহৰু এটা, আদা এটুকুৰা আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ। আৰু এতিয়া মই এইখিনি কাটি ল'ম। এইখিনি মই কাটি যোগাৰ কৰি লৈ ল'লোঁ। এতিয়া মই তিয়াই থোৱা কলমাহখিনি পিচি ল'ম। এইখিনি মই কলমাহ মিক্সি জাৰ এটাত লৈ লৈছোঁ। এতিয়া এইখিনি মই কলমাহ বৰাৰ কাৰণে পিচি ল'ম আৰু এইখিনি মই থৈ দিছোঁ চাটনিৰ কাৰণে। এইখিনি বৰা বনাবৰ কাৰণে পিচি ল'ম। বৰা বনাবৰ কাৰণে মাহটো বেছি মিহিকৈ পিচিব নালাগে, এনেকুৱা জোখৰ হ'লেই হ'ব। মই কম জোখৰকৈ পিচি লৈছোঁ আৰু এইখিনি এতিয়া মই বাতি এটাত উলিয়াই ল'ম। এইখিনি উলিয়াই লৈছোঁ। তাৰপিছতে ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ মিহিকৈ, আৰু এই নৰসিংহৰ পাতকেইটা মই অলপ মিহি মিহিকৈ কাটি দিম। এনেকৈ এৰুৱাই লৈছোঁ পাতখিনি ঠাৰিখিনিৰ পৰা। তাৰপিছতে এইখিনি এতিয়া এনেকৈ মিহি মিহিকৈ কাটি দিলোঁ। আৰু ইয়াতে মই অকণমান জলকীয়া কুটি দিম। জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে যদি মিঠা নিদিব পাৰে। আৰু এতিয়া মই ইয়াত এড কৰিম আধা চামুচ লাল মিৰ্চি পাউডাৰ, আৰু আধা চামুচ জিৰা পাউডাৰ। মই পিচি লোৱাতে নিমখ দিয়া নাছিলোঁ, গতিকে সৰু চামুচ এখনেৰে অকণমান নিমখ সোৱাদ অনুযায়ী দি দিব। আৰু এতিয়া মই এইখিনি মিক্স কৰি ল'ম। মোৰ এইখিনি অকণমান ডাঠ ডাঠ লাগিছে, গতিকে ইয়াত অকণমান পানী মিক্স কৰি ল'ম। এইটো ইমান ধুনীয়া হৈছে, চাওক মিক্স কৰি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বেচনো মিক্স কৰি ল'ব পাৰে। মই বাৰু বেচন মিক্স কৰা নাই, আপোনালোকে কৰি ল'ব পাৰে। আৰু মই এতিয়া বৰকেইটা বনাই ল'ম। এতিয়া মই এই বৰাখিনি যে এনেকৈ সৰু সৰুকৈ লাড়ু বনাই এনেকৈ অকণমান চেপেটা চেপেটা কৰি বনাই লৈছোঁ। এনেকৈ নবনালেও হয়, ডাইৰেক্ট এনেকৈ কেৰাহীটো দি থাকিব পাৰে। মই বাৰু সুবিধা হোৱাৰ কাৰণে বনাই লৈছোঁ, তেতিয়া বাৰে বাৰে বনাই থাকিব নালাগে আৰু। এইফালে মই কেৰাহী এখন গৰম হ'বলৈ দিছিলোঁ। ইয়াত এতিয়া মই মিঠাতেল দিম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ বৰা বনাই থোৱা লাড়ুকেইটা দি দিম। এইখিনি মই ইয়াত দি হৈ গ'ল। এতিয়া অকণমান সময় হোৱাৰ পিছত লাহে লাহে এনেকৈ লুটিয়াই দিম বৰাকেইটা।
উলিয়াই দিলোঁ। চাওক কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ। বৰাকেইটা বনাই হৈ গ'ল। এয়া চাওক কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই প্লেট এখনত লৈ দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈ গ'ল চাওক, ইমান ধুনীয়া লাগিছে কালাৰ। চাওক খাবলৈও ধুনীয়া হয়, ইমান ধুনীয়া মচমচীয়া হৈছে। চাওক এনেকৈ বনাই খাই চাবচোন, বহুত ধুনীয়া হয় খাবলৈ এনেকৈ। আৰু এইফালে যিখিনি মই কলমাত থৈ দিছিলোঁ এইখিনি দি এতিয়া মই চাটনি বনাম। মাহকেইটাৰ লগতে ইয়াত মই আদা, নহৰু আৰু কেঁচা জলকীয়া দি ল'লোঁ। আৰু লগতে দিম মই এইকেইটা নৰসিংহৰ পাত, আৰু দিম অচিকুটমান নিমখ, কাৰণ মাহকেইটা তিয়াই থওঁতে মই নিমখ অকণমান দিয়ে থৈছিলোঁ, গতিকে ইয়াত এতিয়া অকণমানহে নিমখ দি দিছোঁ। আৰু এইখিনি এতিয়া মই পিচি লওঁ। পানী অকণমান দি লৈছোঁ। পিচি লৈ দেখুৱাই আছোঁ, চাই থাকক। চাটনিটো মোৰ পিচি হৈ গ'ল। এয়া চাওক আপোনালোকে, ইমান ধুনীয়া হৈছে চাওকচোন। খাবলৈ বহুত ধুনীয়া লাগে। এনেকৈ বনাই খাই চাবচোন এদিন। বাতি এটাত উলিয়াই লৈ দেখুৱাই আছোঁ আপোনালোকে, চাই থাকক। ইয়াত আপোনালোকে ধনিয়া এড কৰিব পাৰে। মোৰ যিহেতুকে ধনিয়া আনি থোৱা নাছিলে, গতিকে ধনিয়া দিবলৈ নাপালোঁ। বহুত টেষ্টি হয়, এনেকৈ বনাই খাই চাব। তো ভিডিঅ'টো আজি ইমানেই। শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।